তোমালোক সকলোকে আকৌ এটা নতুন ভিডিঅ'ত স্বাগতম জনালোঁ। আজি তোমালোকক মই ছেকেণ্ড ইউনিট টেষ্ট জেনেৰেল ছায়েন্স বিজ্ঞানৰ প্ৰশ্নখন কৰাই দিম বিজ্ঞানৰ। ঠিক আছে, আৰু এখন কোনখন জিলাৰ? দৰং জিলাৰ হয়। ঠিক আছে, আৰু বাকী জিলাৰ ষ্টুডেণ্টবিলাকেও মানে চাই লোৱা, তোমালোকৰ এনেকুৱা কুৱেশ্যন কমন আহিব পাৰে। আৰু কি কি চেপ্টাৰৰ আহিছিলে সিহঁতৰ? চেপ্টাৰ নম্বৰ 3 আহিছিলে ধাতু অধাতু, আৰু চেপ্টাৰ নম্বৰ 12 আহিছিলে বিদ্যুৎ। এই দুটা চেপ্টাৰৰ কুৱেশ্যন আছে। চ' তোমালোকে চাই লোৱা গোটেই ভিডিঅ'টো লাষ্টলৈকে চোৱা। ফাৰ্ষ্ট কুৱেশ্যনটো এইটো, তলত দিয়া কোনটো ধাতুৱে পানীৰ সৈতে কোনো উষ্ণতাতে বিক্ৰিয়া নকৰে? পানীৰ সৈতে কোনো উষ্ণতাত বিক্ৰিয়া নকৰে। চ' কোনটো ধাতু হ'ব? তোমালোকক মই ধাতু এই দুইটা চেপ্টাৰে পঢ়োৱা আছে, কোনোবাই যদি পঢ়িব বিচাৰা। আৰু কাৰণ মোৰ ভিডিঅ'বোৰ চালে মানে তোমালোকে বেলেগ কিতাপৰ পৰা নপঢ়িলেও হ'ল বা বেলেগ ভিডিঅ' নাচালেও হ'ল। চ' মোৰ ভিডিঅ'বিলাক চালেই হ'ল। তলত ডেছক্ৰিপশ্যনত লিংক আছে, ভিডিঅ'বিলাক চাবা আৰু চাই যাওঁতে নোটছো বনাই যাবা লিখি লিখি। চ' এইখিনি পঢ়ি গ'লে এক্সামত ফুল মাৰ্কছ পাবা। চ' তলত দিয়া কোনটো ধাতুৱে পানীৰ সৈতে কোনো উষ্ণতাতে বিক্ৰিয়া নকৰে? কোনটো হ'ব? উত্তৰটো হ'ব কপাৰ। ঠিক আছে, মনত ৰাখিবা। ধাতুৰ সক্ৰিয়তা শ্ৰেণীৰ আটাইতকৈ নিষ্ক্ৰিয় ধাতুটো, মানে সক্ৰিয়তা শ্ৰেণীৰ আটাইতকৈ তলৰ ধাতুটো কি হয়? সক্ৰিয়তা শ্ৰেণীটো চিৰিয়েলি মনত ৰখাৰ এটা টেকনিক শিকাইছিলোঁ মই, মানে চিৰিয়েলি মনত ৰাখিব পাৰি, অতি সহজ ট্ৰিক হয়। কোনোবাই যদি সেইটো ট্ৰিক জানিব বিচাৰে, ডেছক্ৰিপশ্যনত লিংক আছে, ভিডিঅ'টো চাই লোৱা। চ' এই ভিডিঅ'টো যোনে যোনে চাইছা তোমালোকে হয়তো জানিবা সক্ৰিয়তা শ্ৰেণীৰ আটাইতকৈ তলৰ ধাতুটো কি হয়। ঠিক আছে, চ' কি হয় এইটো? উত্তৰটো হ'ব গ'ল্ড, মানে সোণ। খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ নহয়। মানে টিনৰ প্ৰলেপ কিয় দিয়া হয়, জিংকৰ নহয়? কাৰণ জিংক টিনতকৈ অধিক সক্ৰিয়। মই ধাতু অধাতু পাঠটোত এইখিনি পঢ়াই দিয়া আছে, গতিকে ইয়াত জাষ্ট বস্তুবোৰ কুৱেশ্যনবোৰ কৰাই দিছোঁ। সমধৰ্মী আধান মানে ছেম আধান, প্লাছ আৰু প্লাছ বা মাইনাছ আৰু মাইনাছ, এই দুটা যদি ওচৰত আনে কি হয়? পৰস্পৰ বিকৰ্ষণ কৰে। বিকৰ্ষণ মনত ৰাখিবা। R1 আৰু R2 দুটা ৰোধ সমান্তৰালভাৱে সংযোগ কৰা হ'ল, সমান্তৰাল। সজ্জাটোৰ সমতুল্য ৰোধ। চ' এইখিনি একদম সহজ কুৱেশ্যন হয়। যোনে যোনে মোৰ বিদ্যুতৰ পাঠটো চাইছে ন, চবেই সহজে পাইছে এইখিনি। চ' তোমালোকে চাই লোৱা। সমান্তৰাল হ'লে কি হয়? 1/r ইকুৱেল টু 1/r1 প্লাছ 1/r2। চ' এইটো যদি মই কৰোঁ 1/r ইকুৱেল টু R1 R2 ওপৰত R1 প্লাছ R2। আমাক R2 লাগে, চ' এইটো উলিয়াই দিলেই হ'ল, R ইকুৱেল টু R1 R2 R1 প্লাছ R2। হ'ব এইটো অপশ্যন নম্বৰ বি। ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি কি কি উৎপন্ন কৰে সেইটো লিখিব লাগে। চ' আমি এনচাৰটো কেনেকৈ লিখিম? মই একদম ষ্টেণ্ডাৰ্ড ৱে এটা শিকাই আছোঁ, কেনেকৈ পৰীক্ষাত এনচাৰ লিখিব লাগে। চ' চাই লোৱা। চ' তোমালোকৰ কিতাপত এইটো আছে, ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি ধাতৱ অক্সাইড মানে ধাতুটোৰ অক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। এইটোৱে। ঠিক আছে, চ' এইটো কুৱেশ্যন এইটো লিখিলে হ'ল। ইয়াৰ পিছত হৈছে কাৰণ দৰ্শোৱা আয়নীয় যৌগসমূহ উচ্চ গলনাংক আৰু উতলাংক বিশিষ্ট। আয়নীয় যৌগৰ গলনাংক আৰু উতলাংক মানে বেছি কিয় হয়? যোনে যোনে মোৰ ধাতু পাঠটো চাইছা তোমালোকে হয়তো জানাই। ঠিক আছে, মই এবাৰ আকৌ পঢ়াই দিছোঁ। ইয়াৰ কাৰণ কি হয় এনেকৈ লিখিবা। আয়নীয় যৌগসমূহত ধনাত্মক আৰু ঋণাত্মক আয়নৰ মাজত ধনাত্মক আৰু ঋণাত্মক আয়নৰ মাজত আন্তঃআণৱিক বল শক্তিশালী হয়। তাৰপিছত লিখিবা সেইবাবে লিখি আয়নীয় যৌগসমূহ উচ্চলৰ গলনাংক আৰু উতলাংক বিশিষ্ট হয়। ঠিক আছে, সেইবাবে পিছত এইটো লাইন লিখি দিবা। এবিধ পনীয়া ধাতুৰ নাম লিখা। কি হ'ব এনচাৰটো? অলৰেডি বহুতবাৰ মই শিকাই দিছোঁ। পাৰা, Hg, ইংলিছত কোৱা হয় মাৰ্কাৰী। ঠিক আছে, তোমালোকে পৰীক্ষাত কি বুলি লিখিবা? পাৰা লিখিবা আৰু ব্ৰেকেটত চিম্বল।
বৈদ্যুতিক প্ৰবাহৰ SI একক কি? বৈদ্যুতিক প্ৰবাহ মানে কাৰেণ্টৰ। চ' কাৰেণ্টৰ SI একক সুধিছে আমাক। তোমালোকে পৰীক্ষাত সদায় কি কৰিবা? নামটো লিখিবা ফাৰ্ষ্ট, এম্পিয়াৰ। ছাইডত মানে চিম্বলটো লিখিবা A। দগ্ধীকৰণ কি? সংকৰ ধাতু কি? এই দুটা তোমালোকৰ চিলেবাছৰ আউটৰ কুৱেশ্যন আছিলে দেই, মানে মেট্ৰিকৰ চিলেবাছৰ বাহিৰত। চ' এইকেইটা মই নপঢ়াওঁ, কোনোবা যদি পঢ়িব মন আছে কিতাপৰ পৰা পঢ়ি লোৱা। ছ'ডিয়াম ক্লৰাইড যৌগৰ গঠন প্ৰক্ৰিয়াটো ইলেক্ট্ৰন ফুট চিহ্নৰ সহায়ত দেখুওৱা। মই অলৰেডি বহুত কৰাই দিছোঁ এইটো, ধাতু পাঠটোত চাই ল'লে হ'ল, ডেছক্ৰিপশ্যনত লিংক আছে। হ'লেও যদি কোনোবা এতিয়া শিকিব বিচাৰে কেনেকৈ কৰিবা? ছ'ডিয়ামৰ কি হয়? 2.8.7 নহয়, 2.8.1 আছিলে, হয় নহয়? লাষ্টত 1 থাকে, এটা ইলেক্ট্ৰন আছে, ইয়াৰ লাষ্টত এটা ইলেক্ট্ৰন থাকে। ছ'ডিয়ামটো কি হয়? ছ'ডিয়াম প্লাছ আৰু ইলেক্ট্ৰনটো এৰি দিয়ে। ঠিক তেনেকৈ ক্লৰিন, ঠিক আছে। চ' ক্লৰিনটোৱে কি কৰে? এটা ইলেক্ট্ৰন একচেপ্ট কৰি লয়, ই এৰি দিয়া ইলেক্ট্ৰনটো একচেপ্ট কৰি লয়, তেতিয়া কি হয়? ক্লৰিন মাইনাছ হৈ যায়, ঠিক আছে। মানে ক্লৰিনৰ কি আছে? 2.8.7। চ' লাষ্টত 7টা ইলেক্ট্ৰন আছে। চ' আৰু এটা ইলেক্ট্ৰন ই একচেপ্ট কৰিব বিচাৰিব। কোনোবাই যদি এইখিনি ডিটেইলছত পঢ়িব বিচাৰে, ধাতু পাঠটো পঢ়া মোৰ, ডেছক্ৰিপশ্যনত লিংক আছে, ঠিক আছে। চ' এইটো হ'ল। চ' এতিয়া আমি কেনেকৈ ড্ৰ কৰিম? ফাৰ্ষ্ট ছ'ডিয়ামটো ড্ৰ কৰিম। বাহিৰত কেইটা আছে ইলেক্ট্ৰন? এটা। আৰু ক্লৰিনটো ড্ৰ কৰিম, বাহিৰত কেইটা থাকে? 7টা। 6টা হ'ল আৰু 7টা। তাৰপিছত ইয়াৰ পৰা এটা ইয়াত দি দিব। চ' তেতিয়া কি ফৰ্ম হৈ যাব? NaCl। 1 কুলম আধান হ'বলৈ প্ৰয়োজন হোৱা ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰা। চ' এইটো কেনেকৈ কৰিবা? ফাৰ্ষ্ট ফৰ্মুলাটো জানিব লাগিব। ফৰ্মুলাটো কি? Q = Ne। ই বুলি লিখা, য'ত Q = মুঠ আধান, ঠিক আছে। চ' এইটো কিমান দিয়া আছে আমাক? 1 কুলম, 1 কুলম। ই এটা ইলেক্ট্ৰনৰ আধান, এটা ইলেক্ট্ৰনৰ আধান। আৰু এইটো কিমান হয় জানেনে? 1.6 × 10⁻⁻19 ওপৰত -19 কুলম। Therefore আমাক N টো উলিয়াব লাগে। মই যেনেকৈ লিখিছোঁ তেনেকৈ লিখি ল'বা পৰীক্ষাত। চ' Q = Ne। চ' N কিমান হ'ব? Q / E। এতিয়া Q কিমান আছে? 1। E কিমান আছে? 1.6 × 10⁻⁻19। তোমালোকে এইটো পৰীক্ষাত কৰি থাকিব নালাগে। ইয়াৰ যোনটো ভেলু হয় মই এতিয়া লিখি দিম, সেইটো মনত ৰাখি লোৱা, কাৰণ এনেকুৱা কুৱেশ্যন আহিলে ডাইৰেক্ট এনচাৰটো লিখি থৈ আহিবা। মানে এইখিনি কৰিবা, তাৰপিছত ইয়াৰ পিছত এইখিনি কৰি থাকিব নালাগে, এনচাৰটো লিখি দিব পাৰিবা। চ' উত্তৰটো কি হয় মই কৈ দিছোঁ। চ' উত্তৰটো হয় তোমালোকৰ 6 × 10⁻18। এইটো মনত ৰাখিবা। বৈদ্যুতিক বিভৱ কাক বোলে? ইয়াৰ একক কি? বহুতবাৰ মই লিখাই দিছোঁ ধুনীয়াকৈ বিদ্যুৎ পাঠটোত। কোনোবাই যদি চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক আছে, চাই লোৱা। এইটো লিখাই নিদিওঁ, অলৰেডি মই লিখাই দিছোঁ বহুত, বা তোমালোকে কিতাপতো চাই ল'ব পাৰা। উভধৰ্মী অক্সাইড কাক বোলে? এচিড আৰু ক্ষাৰকীয় মাধ্যমত দেখুওৱা ই বিক্ৰিয়াসমূহ লিখা। ঠিক আছে, এইটো লিখাই দিছোঁ, এবাৰ লিখাই দিছিলোঁ, আকৌ এবাৰ লিখাই দিওঁ। চ' উপধৰ্মী অক্সাইড কাক বোলে? এইটো হ'ল ধাতৱ অক্সাইড। ধাতৱ অক্সাইড যিবোৰ এচিড আৰু ক্ষাৰ, ঠিক আছে, এচিড আৰু ক্ষাৰ উভয়ৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। সেইবোৰক উভধৰ্মী অক্সাইড বোলে। মনত থাকিব। ঠিক আছে, সেইটোৱে হ'ল এচিড আৰু ক্ষাৰকীয় মাধ্যমেদি দেখুওৱা বিক্ৰিয়াসমূহ লিখা। চ' আমি উদাহৰণ এটা দিব লাগিব, উদাহৰণ। ঠিক আছে, মই যোনটো উদাহৰণ দিছোঁ সেইটো মনত ৰাখি ল'বা। এলুমিনিয়ামৰ আছিলে কিতাপত, Al2O3 + 6HCl goes to 2AlCl3 + 3H2O. ঠিক তেনেকৈ Al2O3
প্লাছ 2NaOH goes to 2NaAlO3 AlO2 plus H2O ঠিক আছে এই দুটা ৰিয়েকচন মনত ৰাখিবা এইটো এচিডৰ লগত এইটো ক্ষাৰৰ লগত দুইটাতে কি হয় লৱণ আৰু পানী উৎপন্ন হয় আয়নীয় যৌগৰ ধৰ্মসমূহ লিখা 3 নম্বৰ আছে গতিকে আমি 3টা পইণ্ট লিখিব লাগিব সো 3টা পইণ্ট কি লিখিবা সো আমি 3টা পইণ্ট লিখিলে হ'ল সো আমি কেনেকৈ 3টা পইণ্ট লিখিম চাবা 3 নম্বৰ আছে গতিকে 3টা লিখিলে হ'ল তো প্ৰথমটো হ'ব আয়নীয় যৌগসমূহ কঠিন হয় ইহঁতৰ গলনাংক উতলাংক বেছি গলনাংক আৰু উতলাংক বেছি ঠিক আছে সেকেন্ডটো হ'ব আয়নীয় যৌগসমূহ পানীত দ্ৰৱণীয় হয় কিন্তু কেৰাচিন বা পেট্ৰলত অদ্ৰৱণীয় ঠিক আছে আৰু 3 নম্বৰ পইণ্টটো লিখিবা আয়নীয় যৌগবোৰে কঠিন অৱস্থাত বিদ্যুৎ পৰিবহন নকৰে কিন্তু বিগলিত অৱস্থাত কৰে ঠিক আছে এনেকৈ লিখিলে হ'ল ইয়াৰ পিছৰ প্ৰশ্নটো আছে খনিজ মল কি এইটো মই ধাতু আৰু অধাতু পাঠটো ধুনীয়াকৈ পঢ়োৱা আছে ধাতু আৰু অধাতু পাঠটোৰ ঠিক আছে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তোমালোকে চাই লোৱা আৰু কোনোবাই যদি বিচাৰি নোপোৱা কিতাপত চালেও হ'ল কিন্তু ধাতু আৰু অধাতু পাঠটোত পঢ়ুৱাই আছে ইয়াৰ পিছত আছে এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 10 মিনিট সময়ত 1 এম্পিয়াৰ প্ৰবাহ লয় বৰ্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ যোনে যোনে মোৰ ভিডিঅ' চাইছে তোমালোকে 1 মিনিটতে কৰি দিব পাৰিবা এইটো প্ৰশ্ন সো আমাক দিয়া আছে কি 10 মিনিট সময় সো সময় দিয়া আছে মানে টাইম কি দিয়া আছে টি মানে টাইম দিয়া আছে 10 মিনিট আমি মিনিটটো সদায় সেকেন্ডত লিখিম সো 10 ইনটু সেকেন্ডলৈ নিলে 60 কৰিব লাগিব ইকুৱেল টু 600 সেকেন্ড 1 এম্পিয়াৰ প্ৰবাহ লয় সো প্ৰবাহৰ মান দিয়া আছে 1 এম্পিয়াৰ প্ৰবাহটো কি সিম্বল দিয়া হয় I 1 এম্পিয়াৰ বৰ্তনীটোত চালিত হোৱা বৈদ্যুতিক আধান সো তোমালোকে ভিডিঅ'ত হয়তো মই পাইছাই ধুনীয়াকৈ কৰাই দিছো এইটো প্ৰশ্ন সো বৈদ্যুতিক আধান হ'ব Q কিমান আমি উলিয়াব লাগে ঠিক আছে এতিয়া ফৰ্মুলাটো কি আছিলে I ইকুৱেল টু Q বাই T সো Q কিমান হ'ব I ইনটু T এটা I আছে 1 T আছে 600 therefore Q কিমান হ'ব 600 আৰু আধানৰ একক কি আছিলে কুলম ঠিক আছে সো 600 কুলম এটোৱে হ'ব উত্তৰটো ধুনীয়াকৈ একদম সহজ কুৱেশ্যন হয় মোৰ বিদ্যুৎ পাঠটো চালেই হ'ল ডেছক্ৰিপশ্যনত লিংক দিয়া আছে কষ্টই কৰিব নালাগে ডেছক্ৰিপশ্যনত লিংক দিয়াই আছে চাই ল'বা 1 ভোল্ট মানে কি বিভৱ ভেদৰ SI একক লিখা সো এইটো আমি কেনেকৈ লিখে চাবা ঠিক আছে অলৰেডি মোক লিখুৱাই আছে হ'লেও লিখাই দিছো চোৱা কেনেকৈ লিখিবা গতিকে 1 ভোল্ট মানে কি সেইটো মই তোমালোকক কিতাপৰ পৰাই উঠাই দিছো কাৰণ মই বিদ্যুৎ পাঠটো পঢ়াইছোৱে এইখিনি লিখিবা 1 ভোল্ট হৈছে প্ৰবাহযুক্ত পৰিবাহী এডালৰ দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ যদি 1 কুলম আধান তাৰে এটা বিন্দুৰ পৰা ইটো বিন্দুলৈ চালিত কৰিবলৈ 1 জুল কাৰ্য কৰিব লগা হয় মানে কি ক'লে দুটা বিন্দু আছে ঠিক আছে তাৰপিছত ধৰা এইটো বিন্দু 1 কুলম এইটোৰ চাৰ্জ ঠিক আছে গতিকে এই 1 কুলম চাৰ্জটো আমি যদি এইখিনিৰ পৰা এইখিনিলৈকে নিওঁ এইটো পইণ্টৰ পৰা এইটো পইণ্টলৈকে নিলোঁ
আৰু এই নিওঁতে কিমান কাৰ্য কৰিব লাগে চ' কাৰ্য কিমান কৰিব লাগে 1 জুল 1 কুলম চাৰ্জটো যদি এইখিনিৰ পৰা এইখিনিলৈকে নিওঁতে 1 জুল কাৰ্য কৰিব লাগে তেন্তে এই দুটাৰ মাজৰ যোনটো বিভৱ ভেদ সেইটো কোৱা হয় 1 ভোল্ট ঠিক আছে এইটো হয় তাৰপিছত এইটো লিখি দিবা 1 ভোল্ট ইকুৱেল টু 1 জুল ডিভাইডেড বাই 1 কুলম এইটো এইখিনিলৈকে লিখিবা তেতিয়া ফুল মাৰ্কছ পাবা আৰু কোনোবাই যদি একো বুজা নাই এটাই উপায় আছে বিদ্যুৎ পাতটো চাই লোৱা মোৰ ডেছক্ৰিপশ্যনত লিংক আছে বিভৱ ভেদৰ এছআই একক লিখা সেইটো জানে কি হয় ভোল্ট ভি এটা বৰ্তনীত সমান্তৰাল সজ্জাত R1 R2 R3 ৰোধক কমান দি এইটো সজোৱা আছে 12 ভোল্টৰ বেটেৰীৰ লগত সংযোগ কৰা হৈছে চ' এনেকুৱা প্ৰশ্নত সদায় চাৰ্কিটটো ড্ৰ কৰিবা ঠিক আছে তাতো মাৰ্কছ থাকে কিন্তু গতিকে সদায় প্ৰথম তোমালোকে কি কৰিবা চাৰ্কিটটো ড্ৰ কৰিবা ইটো পাঠত কৰোঁ কি কৈছে সমান্তৰাল সজ্জাত তিনিটা ৰোধক আমি সমান্তৰাল সজ্জাত তিনিটা ৰোধক লগাই দিওঁ এটা লগালো দুটা এতিয়া কোনোবাই যদি সমান্তৰাল শ্ৰেণীবদ্ধ নাজানা কি কৰিবা ডেছক্ৰিপশ্যনত লিংক আছে ভিডিঅ'টো চাই লোৱা তিনিটা ৰোধক লগালো R1 R2 R3 তাৰপিছত 12 ভোল্টৰ বেটেৰী এটাৰ লগত সংযোগ কৰিছে চ' এই গোটেইখিনি 12 ভোল্টৰ বেটেৰী এটাৰ লগত সংযোগ কৰিছে তো ভি ধৰা আমাক কি দিয়া আছে লিখিলো গিভেন R1 আছে R2 আছে R3 আছে আৰু ভি আছে চ' R1 R2 R3 কিমান আছে 5 10 আৰু 30 10 আৰু 30 ওম আৰু ভোল্ট আছে 12 ভোল্ট এইটোৱে দিয়া আছে চ' প্ৰথম উলিয়াব লাগে প্ৰতিটো ৰোধকৰ মাজেৰে চালিত হোৱা প্ৰবাহ মানে এইটোৰ মাজেৰে যোৱা প্ৰবাহ লাগিব এইটোৰ মাজেৰে যোৱা এইটোৰ মাজেৰে যোৱা চ' এইটোৰ কাৰণে তোমালোকে কি কৰিবা চ' সমান্তৰাল সজ্জাত মই কি কৈছিলো গোটেইকেইটা বিন্দুৰ মাজৰ বিভৱ ভেদ একেই হয় ঠিক আছে চ' গোটেই এনেকে লিখি ল'বা প্ৰথমটো উলিয়াব লাগে ধৰা সমান্তৰাল সজ্জাত প্ৰতিটো ৰোধকৰ দুই মূৰত বিভৱ ভেদ একেই মানে গোটেইকেইটাতে একেই হ'ব therefore এইখিনি যদি I1 এইফালে যদি I2 কাৰেণ্ট যায় এইফালে যদি I3 যায় চ' I1 কিমান হ'ব R1 ইনটু V ইকুৱেল টু IR আছিলে হয়নে চ' I ইকুৱেল টু V বাই R সেইটো হয় চ' I1 কিমান হ'ব V বাই R1 ভোল্টটো একেই থাকিব 12 R1 কিমান হ'ব 5 12 বাই 5 এম্পিয়াৰ ঠিক তেনেকৈ I2 কিমান হ'ব V বাই R2 12 ডিভাইডেড বাই এইটোৰ কাৰণে R2 কিমান 10 তো এইটো 6 বাই 5 ঠিক তেনেকৈ I3 কি হ'ব V বাই R3 চ' V আছে 12 R3 আছে 30 তো 6 কৰিলে 2 6 কৰিলে 5 2 বাই 5 এম্পিয়াৰ গোটেইকেইটা ওলাই গ'ল বৰ্তনীটোৰ মুঠ প্ৰবাহ উলিয়াব লাগে চ' মুঠ প্ৰবাহ উলিয়াবলৈ কি কৰিবা B2 মুঠ প্ৰবাহ I মানে গোটেই মুঠ প্ৰবাহটো লাগে I চ' কি হ'ব এইটো এই তিনিটা যোগ হৈছে এইকেইটা চ' এই তিনিটা যোগ হৈহে I গৈছে চ' মুঠ প্ৰবাহ কিমান হ'ব I1 প্লাছ I2 প্লাছ I3 এইটো কিমান হয় গোটেইকেইটা যোগ কৰি উলিয়াবা ঠিক আছে ইয়াত I1 I2 I3 উলিয়াই দিছোঁ নহয় গোটেইকেইটা যোগ কৰি উলিয়াই দিবা যোগ কৰিয়ে দিছোঁ ৰখা 12 বাই 5 প্লাছ 6 বাই 5 প্লাছ 2 বাই 5 এইটো যদি কৰোঁ 20 বাই 5 মানে 4 এম্পিয়াৰ আহে বৰ্তনীটোৰ মুঠ ৰোধ উলিওৱা মুঠ ৰোধ বৰ্তনীটোত মুঠ ভোল্ট কিমান আছে 12 ভোল্ট মুঠ কাৰেণ্ট কিমান আছে 4 এম্পিয়াৰ therefore মুঠ ৰোধ ইকুৱেল টু যদি R হয় V ইকুৱেল টু IR হ'ব ভোল্ট আছে 12
I আছে 4 into R. So R কিমান হ'ব? So R কিমান হ'ব ইয়াত? 12 by 4. That means 3 ohm. So মুঠ root কিমান পালা? 3 ohm. কুৱেশ্যনটো একদম সহজ কুৱেশ্যন হয়। যোনে মোৰ বিদ্যুৎ পাঠটো চাইছা তোমালোকে একদম ধুনীয়াকৈ কৰিব পাৰিছা। আৰু বহুতে মোক ফিডবেক দিছেও যে মোৰ ভিডিঅ' চাই তেওঁলোকে বহুত হেল্প হৈছিলে এক্সামত। চ' তোমালোকৰ যদি কিবা তেনেকুৱা ডাউট থাকে মোক পঠাই দিলে হ'ল। মই যিমান পাৰোঁ তোমালোকক হেল্প কৰি যাম আৰু সোনকালে নতুন নতুন কিছুমান বস্তু আহি আছে তোমালোকৰ মানে এক্সামত হেল্প হ'বলৈ। ঠিক আছে? চ' যিমান পাৰি ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা।